ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা ষ্টাৰ্ট কৰিছোঁ। আজি আমি যাবলৈ ওলাইছোঁ নাহৰকটীয়াত অধিৱেশন চলি আছে, সকলোৱে জানেই চাগে। ৰবীন ভাই আছে, গৈ আছে লাষ্টলৈকে চাব, যি পাৰোঁ তাকে যাম। তো আমাৰ যাত্ৰাটো এতিয়া আৰম্ভ। নতুন লাইন দলং, এই অৱস্থা বেয়া হৈ আছে, এইফালে ভয় লাগে এইটো পাৰ হওঁতে। এইফালে এটা পুৰণা দলংটো ভাঙিলে। আশা কৰোঁ আগন্তুক দিনত এই দলংটো যাতে পকা হয়। अरे कहना क्या चाहते हो? 2,000 years later. আমি এতিয়া আহি পালোঁ পিঠাপথাৰ চিতাপথাৰ পাৰ হৈ আহিলোঁ। ৰাজগড় পামগৈ এতিয়া। এইকেইটা তো আমি এতিয়া আহি পালোঁ ৰাজগড়। এতিয়া যাওঁ চিধাকৈ। এতিয়া আহি পালোঁ পেট্ৰল পাম্প। পেট্ৰলটো ভৰাই ল'ব লাগিব। কেইটকা দিম ভাই মই? 50 টকা ভাড়া লৈছে, 50 টকা। समझ रहे हो? समझ रहे हो? A few inches later. তো আমি এতিয়া আহি পালোঁ টিংখাং। এয়া টিংখাং ফেক্টৰী পাবলৈ হ'ল। তো আজি আমাক পেট্ৰল পাম্পত ঠগিলে নিচিনা লাগিছে। ই 200 টকাৰে নবীনে 200 টকাৰ তেল ভৰাইছিলে। তো প্ৰথমতে মিটাৰ নেচালে। তো তেলৰ ঘাট অথনি যিমান আছিলে 1 ঘাট আছিলে, এইটো এতিয়াও 1 ঘাটেই আছে। তো ভগৱানে জানে এতিয়া কি হ'ল, তেল ঠগিলে নে কি। তো এয়া আমি আহি পালোঁ টিংখাং ফেক্টৰী। এইটো টিংখাং ফেক্টৰী। আগত স্পীড ব্ৰেকাৰ আছে? নাই। তো আমাৰ লগত অহা এই ৰবীন আৰু ৰাজ ক'ত হেৰালে? সিহঁতি আমি তেল ভৰাবলৈ সোমাই গ'লোঁ, সিহঁতিও তেল ভৰাই পিনে আগতে আমাতকৈ আগত ওলালে, কিন্তু ৰাস্তাত ক'তো পোৱাই নাই। সিহঁতি ক'ৰবাত সোমালে নেকি। এতিয়া এই টিংখাঙত এই তেল ডিপুৰ ওচৰত ৰখি পিনে সিহঁতক ফোন চোন কৰিব লাগিব। গৈ থাকোঁ এতিয়া, আপোনালোকে চাই থাকিব প্লিজ লাষ্টলৈকে। তো যিমান যি পাৰোঁ দেখাম তাত গৈ পিনে। কি হ'ব মই নিজে নাজানো তাত কি হ'ব কি নাই। তো আমি এতিয়া টিংখাং পাৰ হৈ আহিলোঁ, পিটিকিনি তিনিআলি পাৰ হ'লোঁ। তো 3,000 years later. বাইকত পাম কমি গ'ল। এইটো এটা আছে নহয় 80 কেজি ৱেটৰ মানুহ বহি আছে পিছফালে, বাইকত পামে কমি থাকিলে। মৰিগাঁও পাৰ হৈ আহিলোঁ। তো এইটো পুৰা জেগাৰ নাম কি ক'ব নোৱাৰিছোঁ। তো এইফালে আগফালে দেখিছে এইটো গেট বনাইছে। প্ৰত্যেক 3-4 কিলোমিটাৰ পিছে এনেকুৱা এটা গেট বনাইছে চবফালে। কালি মৰাণ ফালে গৈছিলোঁ, মৰাণৰ ফালেও লগাইছে, ডিব্ৰুগড় ছাইডেও লগাইছে এইটো। 5 minutes later. আমি আহি পালোঁ এতিয়া দিচাম বোলে, জেগাটোৰ নাম দিচাম। এইফালে দিচাম বাগান আছে। নাহৰণি পাই গ'লোঁ নেকি। শ্ৰীমন্ত শংকৰদেৱ সংঘ। আমি এতিয়া আহি পালোঁ এইটো নাহৰণি মেডিকেল। এইটো চব নাহৰণি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। এইফালে কি এইটো বৰ ধুনীয়া ফটো মাৰিবলৈ, ৱাও কি বঢ়িয়া বনাই থৈছে এইটো। এইফালে দলং। তো আমি এতিয়া নাহৰণি পাৰ হৈ পিনে আহিলোঁ, এই দলং এটা পালোঁ। তো চব কি ধুনীয়া জেগা। তো মই এইটো আহি পিনে এতিয়া ঘৰত ভইচ অভাৰ কৰিছোঁ। তো তেতিয়া মানে বাইকত পূৰা বতাহ মাৰি পিনে মোৰ মাতটো মানে কথা কিবাকিবি পাতিছিলোঁ, তো মাতটো নাহিলে। এতিয়া ঘৰত এডিট কৰোঁতে চাইছোঁ মাত চাত একোৱে নাই। চ' এতিয়া আকৌ ঘৰত আহি ভইচ অভাৰ কৰিছোঁ। তো চব কি ধুনীয়া ৰাস্তা। তো গাড়ী বহুত ভিৰ, মানে চব তাতে অধিৱেশনলৈ যোৱা গাড়ীয়ে এইবোৰ চব অধিৱেশনৰ পৰা অহা যোৱা গোটেই শাৰীকৈ গাড়ী, ইমান মানুহ গৈছে। তো আমি এতিয়া পাবলৈ হ'ল আৰু বেছি দূৰ নাই, আৰু ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব নেকি। ইয়াত আৰু এটা গেট পালোঁ। এতিয়া আহি পালোঁ চাগে এই 91 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক অধিৱেশন। তো এইফালে পাইছোঁহি এটা হকী খেলি। এইফালে আহি পালোঁ দিচাম ফেক্টৰী। এইফালে আজি মই প্ৰথমবাৰ আহিছোঁ বুলিয়ে ক'ব পাৰি, আৰু বহুত আগতে এবাৰ আহিছিলোঁ। আৰু এইফালে দুলীয়াজান যাবলৈ হওঁতে সেইফালৰ পৰা শ্বৰ্টকাটিং সোমাই দিওঁ। তো এইফালেতো অহা সেনেকৈ নহয়। 1 eternity
eternity later. আমি এতিয়া আহি পালোঁ। এয়া চব গোটেই দোকান চোকান বনাইছে কিনাৰে কিনাৰে। তো কিমান দূৰ আছে ক'ব নোৱাৰিছোঁ, কোনফালে আছে সেইটো নাজানো। যোনফালে মানুহ গৈছে সেইফালে গৈছোঁ। এইফালে কিবা কিবি গাড়ী চব মই ভিডিঅ'ত দেখুওৱা নাই, আধা কিলোমিটাৰমান হ'লে এনেকৈ গোটেই চাইডে চাইডে গাড়ী দোকান এনেকৈ আহি আছোঁ। কোনডোখৰত আছে জানো? এইফালে এইটো ফিল্ডত পাই গ'লোঁ। এইটো এইফালে চব পথাৰ হয়, এইটো পথাৰক গোটেই চাফা কৰি মেলি বনাইছে। এইফালে এইটো গোটেই পুলিচ তো আমি আহি পালোঁ এতিয়া। বাইক থৈ মেলি খোজকাঢ়ি গৈ আছোঁ। তো এইটো মেইন গেট আহি পালোঁ আমি। ধুনীয়াকৈ বনাইছে। হেৰি পেণ্ডেলটো সেইফালে আছে, মেইন পেণ্ডেলটো ইমান ডাঙৰ পেণ্ডেল চেণ্ডেল মই আজি প্ৰথম দেখিছোঁ ৰে। এইফালৰ পৰা সেইফালে চকুৱে নেদেখি মানে ইমানেই ডবল আছে। এইটো চক এটা মেইন গেট এইটো হয়, এটা সেইফালে আমি উঠিছিলোঁ নামিছিলোঁ সেইফালে বহুত দূৰত, চকুৱে নেদেখি। ধুনীয়াকৈ ফুল এনেকৈ সজাই থৈছে। অথনি বেলেগ গেটৰ পৰা সোমাইছিলোঁ, এইটো ওলাইছোঁ এতিয়া বেলেগ গেটৰ পৰা। এনেই একপাক মাৰিলোঁ, আকৌ ভিতৰত সোমামগৈ। দেখাবৰ কাৰণে এনেই আহিছোঁ আৰু বিহু নাচি আছে। এজেগাত থিয় হৈ চবফালে চকুৱে মুঠতে আপুনি ধৰিবই নোৱাৰে, মানে নেদেখি চকুৰে ইমানেই দূৰলৈকে আছে পেণ্ডেল। তো এইফালে এক চাইডৰ আমি এণ্ডৰলৈকে পোৱাই নাই এতিয়ালৈকে। আমি গেটত আছোঁ, মেইন গেটত। এই চাইডেও সেইডোখৰলৈকে আছে, একদম সেইফালে এইডোখৰলৈকে। সেইফালেতো আপুনি ক'বই নালাগে, এইফালেতো একদম সেইডোখৰলৈকে আছে। এইটো হয় এটা পেণ্ডেল। এইফালে ধুনীয়াকৈ বনাইছে। আমি উল্টা ফালে আছোঁ, আগফালৰ পৰা দেখামগৈ এতিয়া। তো এইটো আগফালৰ পৰা চাওক, জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 91 সংখ্যক বাৰ্ষিক অধিৱেশন ডিব্ৰুগড়। পুখুৰীত কি ধুনীয়া হাঁহ বনাই দিছে। এইফালে হাতী, এইফালে হাতী। সেইটো কি বুলি কয়? এইটো ঘৰিয়াল। এই ঘৰিয়ালে হাতীক কামুৰিছে ভৰিত। এইফালে পদুম ফুল, হাঁহ। এইটো এটা পেণ্ডেল, ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালা। এইফালে নিউজ আহিছে, প্ৰাগ নিউজ, NKTV নে কি, DY 365 আছে, চব আহিছে। ঘূৰিয়ে আছোঁ আমি এই মূৰৰ পৰা সিমূৰ পোৱাই নাই এতিয়ালৈকে। সেইটো যোনটো টিং লগোৱা দেখিছে, এইটো ইয়াত গা ধুবলৈ বনাই দিছে বাথৰুম। ইয়াত মানুহ মানে বহুত দিনৰ পৰা আছে ন, ইমান ডাঙৰ অধিৱেশন এটা হৈছে এতিয়া। এইটো ক'ৰ পৰা মানুহ আহি ইয়াতে থাকি লৈছে। এইফালে শুবৰ কাৰণেও বনাই দিছে, এইফালে আছে, এইফালে ক'ৰবাত আছে শুবৰ কাৰণে, ইয়াতে থাকি লৈছে আৰু মানুহ। তো এইফালে গা চা ধোৱা। তো এইফালেও পেণ্ডেল আছে, সেইফালেও পেণ্ডেল আছে, সেইফালে পেণ্ডেল, সেইফালে চবফালে পেণ্ডেল ভাগকৈ আছে। মই সেইটো কেলৈ ভাগকৈ দিছে জানো, তো সেইটো বুজি পোৱা নাই।
এই পেণ্ডেলটো চবতছে ডাঙৰ পেণ্ডেল আৰু এইটো ইমান ডাঙৰ আছে, ইফালেও আছে। তো এতিয়া আমি এই থকা জেগাত আহি পালোঁ। এই শুবলৈ বনাই দিছে চক। এই গোটেই ডিষ্ট্ৰিক্টৰ নাম আছে ইয়াত, গোলাঘাট, মৰিগাঁও, নগাঁও, এইবোৰ একদম সেইডোখৰ পৰা আছে, একদম এইডোখৰ পৰা ভাগ ভাগকৈ এইটো নাম লিখা আছে চক। এইটো গোলাঘাট, এইটো গোলাঘাট হয় এইটো। তো এনেকৈ এইটো যোৰহাট, শদিয়া, তিনিচুকীয়া, চৰাইদেউ এনেকৈ। তো এইটো আমি আহি পালোঁ এতিয়া শদিয়া ডিষ্ট্ৰিক্টলৈ। 10 খোজত আহি পালোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্ট, চৰাইদেউ, মাৰ্ঘেৰিটা। তিনিটা বস্তুৱে সদায় উন্নতি পথত সহায় কৰে: সৎ চৰিত্ৰ, সৎ সাহস আৰু সৎ সংগ। এইফালে এইটো পেণ্ডেলটো দেখিছে, এইটো খানা ঘৰ হয় বোলে, খানা চানা তাতে খায়। গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীলৈ আদৰিছোঁ। অইল ইণ্ডিয়া, এইটো আছাম গেছ কোম্পানী, আছাম পেট্ৰ'কেমিকেলছ লিমিটেড। তো এতিয়া আমি আহি পালোঁ এই গ্ৰন্থমেলাৰ ফালে। এইটো গেট, মানুহ চক, ইয়াতহে পূৰা খাচাখাচ ভিৰ হৈ আছে। অথনি সেইফালেতো ইমান ভিৰ নাছিলে। এইফালে এইটো ধুনীয়া ধুনীয়া কাপোৰ, ট্ৰেডিশ্যনেল। এইফালে কিতাপ চিতাপ। গ্ৰন্থমেলা মই আজি প্ৰথম আহি পাইছোঁ। তো এইফালে মণিহাৰী বস্তু আছে, জুৱেলাৰী দামী দামী। এইফালে ঢোল, পেঁপা, ঝাপি, এইফালে সব ট্ৰেডিশ্যনেল বস্তু আছে। এইফালে ধুনীয়া ধুনীয়া ফুল বিকিবলৈ থৈছে। মণিপুৰী গ'ল্ড, ইয়াতে পোৱালীকেইটাৰ কাৰণে খেলিবৰ কাৰণে বনাই দিছে চব। এইটো চব এই এম্বেচাডৰ, ধামাল মুভিত যে এই এম্বেচাডৰ এখন নেদেখাই জানো, চেম সেনেকুৱাই। আজিকালি এনেকুৱা গাড়ী দেখিবলৈ নাই আৰু, তাকো মডিফাই কৰা। মডিফাই কৰা গাড়ী। মাই গড, কাৰ হয় জানো এইখন, বেলেগ খাতৰা লাগিছে এইখন। মানুহ ভিৰ ভাৰ লগা দেখি আহিলোঁ আমি। এই বস্তুটো এইটো শুকান আছে, এইটো পানীত ভৰালে এনেকুৱা হ'ব। দুৰ্গা পূজাৰ নিচিনা জেলেপি দোকান। তো এতিয়া চব ঘূৰি মেলি আহিলোঁ, ভাল লাগিলে। তো এতিয়া জেলেপি খালোঁ। জেলেপি কেছ এটা হৈ গ'ল, জেলেপি একুৱা খালোঁ। তো খাই মেলি তাতে দোকানৰ গেটৰ ওচৰতে পইচা দিয়া নাই, লাষ্টত দিম কৈ পিনে এই গেটৰ ওচৰতে খাই আছিলোঁ গোটেইকেইজনে। তাৰপৰা দুটামান আহিলে, ইয়াৰে মানে কমিটিৰ ল'ৰা দুটামান আহিলে। তাৰপৰা সেইজনে পূৰা দোকানীক গালি পাৰিছে, মানে সেই আমি যোনটো দোকানত জেলেপি খালোঁ সেই দোকানীটোক গালি পাৰিছে। মানে সিহঁতি বোলে গাজাৰ বিড়ি বনাই পিনে খোৱা দেখিলে এই কমিটিৰ ল'ৰাবোৰে। তো ইয়াত গাজা চাজা সেনেকৈ ভাং চাং খাবলৈতো নিদিয়ে ন, সেইকাৰণে মানে সিহঁতক গালি পাৰিলে। তো আমাক ক'লে যোৱা ভাইটি পইচা চইচা দিব নালাগে, চব ফ্ৰী আজি এইটো দোকানত বোলে। তো পইচা চইচা নিদিয়াকৈ জেলেপি খাই আহিলোঁ। তো এতিয়া আন্ধাৰ হৈ গ'ল, এই লাইট চাইট জ্বলাইছে। আমিও যাওঁ এতিয়া, বৰষুণ দিবলৈ হৈছে। তো বৰষুণ দিলে এনেই ঠাণ্ডাত তিতিব লাগিব। এতিয়া ওলাইছোঁ আমি, গেটৰ ওচৰত পাই গ'লোঁ। এতিয়া যাওঁগৈ ঘৰ।
ঠাণ্ডা লাগিব নহ'লে বহুত ভাল লাগিলে ইমান ডাঙৰ এৰিয়াটো আজিয়ে প্ৰথম মই দেখিছোঁ তো আকৌ চাওঁ যদি আৰু 2-3 দিন আছে ন কেই তাৰিখ আজি প্ৰথমে পাগলা নেকি আজি প্ৰথম তো চাওঁ যদি কাইলৈ বা পৰহি আহিব পাৰোঁ আকৌ আহিম আজিতো প্ৰথম আছিলে সেইকাৰণে মানুহ চানুহ ইমান বেছি নাই কালি আৰু পৰহি পূৰা তামাম মানুহ হ'ব গৈ থাকোঁ এতিয়া ঘৰলৈ তো এতিয়া আমি আহি গ'লোঁ বাইকত সেয়া এই মাত্ৰ ওলালোঁ তাৰ পৰা অলপ জাম আছিলে জাম চাম পাৰ কৰি পিনে আহিলোঁ এতিয়া আন্ধাৰ হৈ গ'ল এতিয়া ডাইৰেক্ট ঘৰত গৈ পিনে আৰু লগ পাম তো এতিয়া বাইকত এটা হাতে কেনেকৈ ভিডিঅ' বনাম আৰু আন্ধাৰত একো দেখি চেখিও নাপায় চ' ডাইৰেক্ট এতিয়া ঘৰত গৈ পিনে লগ পাম ঘৰ পাই গ'লোঁ এতিয়া যাওঁ এতিয়া কাপোৰ চাপোৰ খোলোঁ ফ্ৰেণ্ডছ আজি হ'ল নেক্সট ডে' তো আপোনালোকে দেখিলে কালি মই নাহৰকটীয়া অধিৱেশনলৈ গৈ আহিলোঁ এইটো মই প্ৰথমবাৰ গৈছিলোঁ তো যি যেনেকুৱা পাৰিলোঁ সিমান দেখালোঁ কি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে অলপ শ্বেয়াৰ কৰি দিব অলপ ছাপোৰ্ট কৰিব চ' লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই জীৱিকা বিচাৰোতে জীৱনে কিনো